নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোকৰ মাজত আজি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা আপোনালোকৰ ৰবি শস্যত কৰিবলগীয়া খেতি আলু খেতিত আমাৰ প্ৰধানকৈ কৃষকসকলে প্ৰতি ঘৰ প্ৰায় কৃষকৰে পথাৰত তেওঁলোকে অলপ হ'লেও তেখেতসকলে এক কঠা মাটিত হ'লেও আলু খেতি তেওঁলোকে কৰে। কিন্তু কথা হৈছে যে আলুৰ প্ৰধানতে তেওঁলোকে কি বীজ ৰুব, বীজৰ ক্ষেত্ৰত বাছনি কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আৰু তাৰ ক্ষেত্ৰত যিটো আলু খেতিত কৃষকসকলে যিমানখিনি তেখেতসকলে কষ্ট কৰে তাৰ বিনিময়ত তেওঁলোকে ফলাফল পোৱা নাযায় বা ফলাফল পাবৰ কাৰণে সক্ষম নহয়। ইয়াৰ প্ৰধান কাৰণে হৈছে যে আলুৰ প্ৰামাণিক বীজ পোৱাত তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় আৰু তেওঁলোকে কি জাত ব্যৱহাৰ কৰিব সেই বিষয়ে তেওঁলোকে অসুবিধাৰ সন্মুখীন হয়। গতিকে আপোনালোকৰ মাজত মই এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান আলুৰ জাত আৰু আলুৰ উৎপাদন ক্ষমতাৰ বিষয়ে জনাব খুজিছোঁ আৰু সেই আলুখিনি জাতৰ কিমান দিনৰ ভিতৰত তেখেতসকলে উঠাব পাৰিব, তাৰ লগতে আমাৰ চিপছ বনোৱা আলু কেইটামান জাতো আপোনালোকৰ মাজত মই ক'ব খুজিছোঁ। গতিকে প্ৰধানতে আমাৰ কৃষকসকলে তেওঁলোকে জানে যে কুফ্ৰি আৰু লোকেল জাতে জানে। কুফ্ৰি বুলি কোৱাৰ লগে তেওঁলোকে ভাবে যে কুফ্ৰি মানে অকল এটাই কুফ্ৰি হয়। গতিকে তেওঁলোকৰ মাজত এইটো এটা সাম্যক ধাৰণা কম থাকে যে কুফ্ৰিৰ বিভিন্ন জাত আছে। গতিকে কুফ্ৰিৰ বিভিন্ন জাতত কোনটো জাত তেওঁলোকে ব্যৱহাৰ কৰিব সেই বিষয়ে তেখেতসকলৰ জ্ঞান নাথাকাৰ কাৰণে অসুবিধাৰ সন্মুখীন হয়। গতিকে কৃষকসকলক আজি মই কিছুমান জাতৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰধানতে আপোনাৰ মানে কুফ্ৰি চুৰীয়া, কুফ্ৰি পোখৰাজ, কুফ্ৰি জ্যোতি, কুফ্ৰি হিমালিনী, তাৰপিছতে কুফ্ৰি চিপচোনা 3, কুফ্ৰি চিপচোনা 4, এই দুটা জাত আমাৰ প্ৰচেছিং জাত বুলি কোৱা যায়, যিয়ে আমাৰ চিপছ বনোৱাত সহায় কৰে। আৰু বাকী যিকেইটা মই জাত কৈছোঁ সাধাৰণতে আমাৰ কৃষকসকলে কৰিব পৰা কুফ্ৰি চুৰীয়া, কুফ্ৰি পোখৰাজ, কুফ্ৰি জ্যোতি, কুফ্ৰি হিমালিনী, কুফ্ৰি খেতি আৰু বিভিন্ন ধৰণৰ কুফ্ৰিৰ জাত আছে। কিন্তু এইকেইটা জাত প্ৰধানতে আমাৰ অসমৰ খেতিয়কসকলৰ কাৰণে মানে কি যথেষ্ট লাভদায়ক হয় আৰু তেওঁলোকে কৰিব পাৰে। গতিকে তাৰ ভিতৰত কুফ্ৰি চুৰীয়া জাতটো কৃষকসকলৰ টেবুল পাৰপাছ বুলি ক'লে আমি আলু খাবৰ কাৰণে কৰোঁ। গতিকে খাবৰ কাৰণে কৰে এই কুফ্ৰি চুৰীয়া জাতটো আমাৰ প্ৰায় বিঘাত 30 পৰা 35 কুইণ্টলমান হোৱা দেখা যায়। আৰু তেখেতসকলে যদি আপোনাৰ যিটো সময়সীমা প্ৰায় 80 দিন বা 90 দিনৰ ভিতৰত এই আলু জাতটো উঠাব পৰা হয়। আৰু এই জাতটোৰ আটাইতকৈ মানে কি ভাল কথা আছে এইটোৱে যে এই জাতটো আপোনাৰ মানে হিট টলাৰেঞ্চ, অৰ্থাৎ মানে কি তাপটো সহ্য কৰিব পাৰে আৰু ইয়াক ষ্ট'ৰ কৰিবৰ কাৰণে, অৰ্থাৎ মানে কি তাক ৰখাই থ'বৰ কাৰণে বেছি দিনলৈ তেওঁলোকে ঘৰতে ৰখাবৰ কাৰণে পাৰে। প্ৰায় 6 মাহ বা 7 মাহলৈ ধুনীয়াকৈ এই জাতটো থাকি যায়। গতিকে দুই এটা যদিও মানে আলুটো বেয়া হয়, পচি যায়, গতিকে তাৰ ভিতৰতো কিন্তু এই জাতটো সঁচাকৈ মানে কি ভাল জাত। তাৰ যিটোকে স্কিনটো অৰ্থাৎ ছালটো যথেষ্ট ডাঠ হয়। আৰু কুফ্ৰি জ্যোতিটো আমাৰ আগৰ পৰা কৃষকসকলে কৰি আহি আছে, অসমৰ কৃষকসকলে। কুফ্ৰি জ্যোতিৰো মানে কি আপোনাৰ যথেষ্ট মানে কি ভাল, মানে তাৰো বয়স মানে কি যিটো সময় কৃষিকাল 80 পৰা 90 দিনৰ ভিতৰত হয়। আৰু এই জাতটো প্ৰায় 30 পৰা 35 কুইণ্টল প্ৰতি বিঘাত তেওঁলোকে পাব পাৰে। আৰু এটা জাত হৈছে যে কুফ্ৰি পোখৰাজটো এটা কথা যে ই কম দিনৰ ভিতৰতে কৰিব পৰা হয়। প্ৰায় 70 দিনৰ ভিতৰতে কৃষকসকলে উঠাব পাৰে। আৰু আলুৰ যিটো আকাৰটো যথেষ্ট অকণমান ডাঙৰ হয়। কিন্তু এই জাতটোৰ এটা কথা হৈছে যে এই জাতটো বেছি দিনলৈ কৃষকসকলে ঘৰত ৰাখিবৰ কাৰণে অসুবিধাৰ সন্মুখীন হয়। গতিকে যিসকল কৃষকে ব্যৱসায়িক ক্ষেত্ৰত অৰ্থাৎ মানে কি আগতীয়াকৈ কৰিব বিচাৰে তেওঁলোকে কুফ্ৰি পোখৰাজটো বাছনি কৰিব পাৰে। আৰু যিসকলে আপোনাৰ মানে ঘৰত ষ্ট'ৰ কৰিবৰ কাৰণে বা বেছি সময়ৰ কাৰণে খাবৰ কাৰণে ৰাখিব খোজে তেখেতসকলে কুফ্ৰি চুৰীয়া বা কুফ্ৰি আপোনাৰ জ্যোতি বা কুফ্ৰি হিমালিনী যিটো জাত, সেই জাতটোতো যথেষ্ট ভাল জাত। তাৰ ছালখনো যথেষ্ট ভাল হয়। আৰু যিটো আমাৰ ব্লাইটৰ কাৰণে হয়, ব্লাইট বেমাৰটোৰ কাৰণে কি হয়, পচা ৰোগ যিটো আলুত থকা যায়, এই ক্ষেত্ৰত তাৰ অকণমান টলাৰেঞ্চ কেপাচিটি আছে। কিন্তু এই টলাৰেঞ্চ কেপাচিটিটো আমাৰ কুফ্ৰি চুৰীয়াৰ ক্ষেত্ৰতো আছে আৰু কুফ্ৰি জ্যোতিৰ ক্ষেত্ৰতো আছে। আৰু পোখৰাজৰ ক্ষেত্ৰত অকণমান টলাৰেঞ্চটো কম হয়। গতিকে কৃষকসকলে আমাৰ যিটো টেবুল পাৰপাছ, অৰ্থাৎ আমি যিটো খোৱা আলুৰ ভিতৰত কুফ্ৰি চুৰীয়া, কুফ্ৰি জ্যোতি, কুফ্ৰি হিমালিনী বা কুফ্ৰি পোখৰাজ এই জাতখিনি বাছনি কৰিব পাৰে। গতিকে তেখেতসকলে এই জাতখিনি যদি বাছনি কৰি আনে তেতিয়াহ'লে উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট লাভদায়ক হয়। প্ৰায় বিঘাই প্ৰতি 30 পৰা 35 কুইণ্টল তেখেতসকলে পাবলৈ সমৰ্থ হ'ব বুলি মই নিজেও এই জাতকেইটা মানে খেতিয়কৰ হতুৱাই কৰাই চাইছোঁ। গতিকে খুব ধুনীয়া জাত। তেখেতসকলে এই জাতকেইটা মানে খাবৰ কাৰণে বাছনি কৰিব পাৰে। বা যদি কৃষকসকলে তেওঁলোকে আমাৰ চিপছ বনোৱাৰ কাৰণে ইচ্ছা কৰে, চিপছ আৰু লগতে খাবৰ কাৰণেও পাৰে এই জাত, যেনে কুফ্ৰি চিপচোনা 3, কুফ্ৰি চিপচোনা 4, এই জাতবোৰৰ অকণমান কৃষিকালটো দীঘলীয়া হয়, 90 পৰা 100 দিনমান সময় লাগে। আৰু কুফ্ৰি চিপচোনা 3, কুফ্ৰি চিপচোনা 4 বা লেডি ৰচেটা এই জাতকেইটা
এতিয়া কিন্তু কৃষিকালটো অকণমান দীঘলীয়া 90ৰ পৰা 100 দিনমান হয় আৰু ইয়াৰো কিন্তু আপোনাৰ এটা কথা কি যে তাৰো উৎপাদন ক্ষমতা 30ৰ পৰা 35 কুইণ্টল বিঘাই প্ৰতি আছে গতিকে কৃষকসকলে এই জাতখিনি বাছনি কৰিব পাৰে আৰু এই জাতখিনি বাছনি কৰি তেখেতসকলে যিখিনি আমাৰ লোকেল জাতত তেখেতসকলে গুৰুত্ব দিয়ে এই একে সম গুৰুত্ব দিলেই এই জাতখিনিৰ উৎপাদন ক্ষমতা যথেষ্ট বাঢ়ি যায় গতিকে কৃষকসকলক মই এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাম তেখেতসকলে এনেকুৱা ধৰণৰ জাত বাছনি কৰি লওক আৰু খেতি পথাৰত তেখেতসকলে আগবাঢ়ি যাওক ধন্যবাদ